নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ ন্যায় বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ আপোনালোকে দেখিবলৈ পাব। নিজৰ জিলাতে আপুনি পোষ্টসমূহত চাকৰি কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে পোষ্ট মুকলি হৈছে ন্যায় বিভাগৰ ফালৰ পৰা। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টোত মই ফুল ডিটেইলছ আলোচনা কৰিম। পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, লগতে আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু ন্যায় বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে, এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025 367 JAA পোষ্ট অনলাইন এপ্লাই। যিহেতু গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 367টা পোষ্ট মুকলি কৰি দিয়া হৈছে। JAA পোষ্ট হয়। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিয়া হৈছে, সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 31/7/2025, মানে আপোনাৰ জুলাই মাহৰ 31 তাৰিখলৈকে আপুনি আবেদন কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA পোষ্ট ইন দ্য District Court of Assam. Interested and eligible candidate may apply online here. যেটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA পোষ্ট মুকলি কৰি দিয়া হৈছে। প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। অসমৰ সকলো ডিষ্ট্ৰিক্টতে আপুনি চাকৰিসমূহ দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যিহেতু বৰ্তমান আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হোৱা নাই, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সকলো তথ্য কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে নেম অফ পোষ্ট। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াতে টোটেল পোষ্ট 367টা আপুনি পোষ্ট দেখিবলৈ পাব। লগতে ইয়াত কেটেগৰী ৱাইজ পোষ্টসমূহ আছে। ইউআৰ কাৰণে আপোনাৰ 191টা পোষ্ট আছে, SCৰ কাৰণে 30টা পোষ্ট আছে, STP কাৰণে আপোনাৰ 42টা পোষ্ট আছে, ST হিলছৰ কাৰণে 20টা পোষ্ট আছে, PWBDৰ কাৰণে 5টা পোষ্ট আছে, OBC আৰু MOBCৰ কাৰণে 79টা 79টা পোষ্ট আছে। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিসমূহ ইয়াতে ডিটেইলছটো দিয়া আছে। বাজালিত আপোনাৰ 9টা পোষ্ট দেখিবলৈ পাব, বাক্সাৰ ডিষ্ট্ৰিক্টত আছে 2টা পোষ্ট, বৰপেটা ডিষ্ট্ৰিক্টত আছে 8টা পোষ্ট, বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে 12টা পোষ্ট, বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে আপোনাৰ 4টা পোষ্ট, কাছাৰ ডিষ্ট্ৰিক্টত আছে 9টা পোষ্ট, চৰাইদেউ ডিষ্ট্ৰিক্টত আছে 25টা পোষ্ট, চিৰাং ডিষ্ট্ৰিক্টত আছে 5টা পোষ্ট, দৰং ডিষ্ট্ৰিক্টত আছে 16টা পোষ্ট, ধেমাজি ডিষ্ট্ৰিক্টত আছে 6টা পোষ্ট, ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে আছে 13টা পোষ্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে আপোনাৰ 8টা পোষ্ট, ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে 11টা পোষ্ট, গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে 4টা পোষ্ট, গোলাঘাট ডিষ্ট্ৰিক্টত আছে 13টা পোষ্ট, হাইলাকান্দি ডিষ্ট্ৰিক্টত আছে 9টা পোষ্ট, হোজাই ডিষ্ট্ৰিক্টত আছে 13টা পোষ্ট, যোৰহাট ডিষ্ট্ৰিক্টত আছে আপোনাৰ 15টা পোষ্ট, কামৰূপ ডিষ্ট্ৰিক্টত আছে 10টা পোষ্ট, কামৰূপ মেট্ৰত আছে আপোনাৰ 22টা পোষ্ট, কাৰ্বি আংলঙত আছে 12টা পোষ্ট, কোকৰাঝাৰত আছে 9টা পোষ্ট, লখিমপুৰত আছে 8টা পোষ্ট, মাজুলীত আছে 6টা পোষ্ট, মৰিগাঁৱত আছে 14টা পোষ্ট, নগাঁৱত আছে 11টা পোষ্ট, নলবাৰীত 10টা পোষ্ট, শিৱসাগৰত আছে আপোনাৰ 3টা পোষ্ট, শোণিতপুৰত আছে 16টা পোষ্ট, চাউথ চালমৰত আছে 26টা পোষ্ট, শ্ৰীভূমিত আছে আপোনাৰ 12টা পোষ্ট, তিনিচুকীয়াত আছে 15টা পোষ্ট, ওদালগুৰিত আছে 5টা পোষ্ট, লগতে আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙত আছে 6টা পোষ্ট। এই ধৰণে আপুনি পোষ্টসমূহ দেখিবলৈ পাব, নিজৰ জিলাতে পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহৰ আপুনি যদি আবেদন কৰিম বুলি ভাবিছে,
ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহৰ আপোনাৰ চেলাৰী ডিটেইলছটো দিয়া আছে। স্কেল অফ পে আপোনাৰ মন্থলি চেলাৰীটো আপোনাৰ 14,000 পৰা 70,000 টকালৈকে আপোনাৰ মন্থলি চেলাৰীটো দিব। লগতে আপোনাৰ গেট পে থাকিব 6,200 টকাকৈ গেট পে থাকিব। ইলিজিবিলিটো আপোনাৰ ক্ৰাইটেৰিয়াটো হৈছে চিটিজেনশ্বিপ এজন আপুনি ভাৰতৰ জনসাধাৰণ হ'ব লাগিব। আৰ্টিকল 5 আৰু 6 মতে কনষ্টিটিউশ্যনৰ মতে আপুনি ইণ্ডিয়াৰ এজন জনসাধাৰণ হ'ব লাগিব, তেতিয়া আপুনি পোষ্টটোত এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। কেণ্ডিডেট এজ মাষ্ট বি মেক্সিমাম 40 years এজ অন লাষ্ট ডেট অফ এপ্লিকেশ্যন। আপুনি যদি এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেটৰলৈকে আপোনাৰ 40 বছৰ হয়, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকে গম পায় 18 বছৰৰ পৰা পোষ্টসমূহত এপ্লাই কৰিব পাৰে আৰু মেক্সিমাম আপোনাৰ ইয়াত 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে কেটেগৰী ৱাইজ এজ লিমিটটো আপোনাৰ কেটেগৰী ৱাইজ এজ ইলেকশ্যনটো দিয়া আছে। OBCৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। SCৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। ST P আৰু ST হিলছৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। লগতে আপোনাৰ PWBDৰ কেণ্ডিডেটৰ কাৰণে 10 বছৰকৈ এজ ইলেকশ্যনটো দিয়া আছে। এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন লাগিব আপুনি যদি পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি ইলিজিবল হ'বৰ কাৰণে আপোনাৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব। মাষ্ট প্ৰচেছ এ ভ্যালিড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ দ্য ষ্টেট অফ আছাম। অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ আপোনাৰ এটা ভ্যালিড নাম্বাৰ লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ছিষ্টেম। আপুনি যিকোনো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা BA BSc BCom কমপ্লিট কৰি থ'লে, আপোনাৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট হৈ আছে, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনাৰ মিনিমাম 3 মাহৰ এটা কম্পিউটাৰ কোৰ্চ থাকিব লাগিব, কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনাৰ অফিচিয়েল লেংগুৱেজ যিটো অসমৰ লেংগুৱেজ মানে আপোনাৰ অসমীয়া ভাষাটো জনাটো প্ৰয়োজন হ'ব। যিহেতু অসমৰ চাকৰি হয়, গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা চাকৰিসমূহ মুকলি কৰি দিয়া হৈছে। নিজৰ ডিষ্ট্ৰিক্টতে আপুনি চাকৰিসমূহ কৰিব পাৰিব। এই চাকৰিসমূহ কৰিবলৈ আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, মিনিমাম 3 মাহৰ হ'লেও আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। লগতে আপুনি অসমীয়া ভাষাটো ভালকৈ জানিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজটো দিয়া আছে। SC ST ST P ST হিলছৰ কাৰণে আপোনাৰ 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল PWBDৰ কেণ্ডিডেট হয়, তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। অদাৰ্ছৰ কাৰণে ইয়াত 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদন কৰিবলৈ যদি আপুনি বিচাৰে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ ডিটেইলছ দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। ইয়াতে আপোনাক কৈছে ইমেইলত আপুনি পঠাব লাগিব, এটা ইমেইল আছে, সেই ইমেইলটোত আপুনি নিজৰ ঠিকনাসমূহ পঠাই দিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। ষ্টাৰ্টিং ডেটটো আপোনাৰ 15 জুলাই তাৰিখৰ পৰা আপোনাৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লগতে আপোনাৰ লাষ্ট ডেট 31 জুলাই তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে 15 জুলাই তাৰিখৰ পৰা দেখিবলৈ পাব। যদি নটিফিকেশ্যন চেক আউট কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই নটিফিকেশ্যনৰ লিংক দিম, তাতে গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কেনেধৰণৰ চিলেকশ্যন হ'ব। ফাৰ্ষ্ট আপোনাৰ ইয়াতে 3টা ষ্টেজত আপোনাৰ চিলেকশ্যনটো হ'ব। প্ৰথম ষ্টেজটো হৈছে আপোনাৰ কমন ৰিটেন টেষ্ট, যিটো আপোনাৰ ৰিটেন এক্সাম হ'ব। তাত আপোনাৰ কুৱেশ্যন থাকিব OMR বেচিছত আপোনাৰ কুৱেশ্যনসমূহ থাকিব, মানে এটা কুৱেশ্যন 4টাৰ অপশ্যন দিয়া থাকিব, তাতে আপুনি শুদ্ধ অপশ্যনটো চইচ কৰিব লাগিব। আপোনাৰ সময় দিয়া থাকিব, 2 ঘণ্টাকৈ সময় দিয়া থাকিব। টোটেল মাৰ্কটো আপোনাৰ 120 নম্বৰ থাকিব, যিটো ৰিটেন এক্সাম হ'ব। তাতে আপোনাৰ নিগেটিভ মাৰ্কিঙো থাকিব, 0.25কৈ আপোনাৰ নিগেটিভ মাৰ্কিং থাকিব। লগতে আপোনাৰ চিলেবাছটো হৈছে জেনেৰেল ইংলিছৰ পৰা আপোনাৰ 50 নম্বৰ আহিব। জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ, জেনেৰেল নলেজ আৰু কম্পিউটাৰ নলেজৰ পৰা আপোনাৰ 30 নম্বৰকৈ আহিব। জেনেৰেল এপ্টিটিউডত আপোনাৰ 20 নম্বৰ আহিব। অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম, মানে অসমৰ যিটো অফিচিয়েল লেংগুৱেজ আছামিজ, তাৰ পৰা আপোনাৰ 20 নম্বৰ আহিব। আপুনি কোৱালিফাই কৰিবৰ কাৰণে 40% আপুনি মাৰ্ক পাব লাগিব, তেতিয়া আপুনি এক্সামটোত কোৱালিফাই কৰিব। আছামিজ লেংগুৱেজ টেষ্টটো কৰিব আপোনাৰ, যিটো ৰিটেন টেষ্ট এজ ৱেল এজ দ্য ফাইনেল চিলেক্ট লিষ্ট। আপোনাৰ অসমীয়াত যিটো অসমীয়া ভাষাটো আপুনি জানে, তাত আপোনাৰ ৰিটেন এক্সামতে এটা চিলেকশ্যন কৰিব। ইয়াতে যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে,
ফুল ডিটেইলছ মই দি দিম কেনেদৰে এপ্লাই কৰিব আপুনি ডেছক্ৰিপশ্যনত গৈ এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ লিংক দি দিম যেতিয়া আপোনাৰ এক্টিভ কৰি দিব যেটো এতিয়া বৰ্তমান এপ্লাই হোৱা নাই 15 তাৰিখৰ পৰা এপ্লাই হৈ যাব আপোনাৰ 15 তাৰিখে মই ডেছক্ৰিপশ্যনতে লিংক দি দিম আপুনি নিজে চেক আউট কৰি থাকিব যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এপ্লিকেশ্যন ষ্টাৰ্ট হওঁতে মই ভিডিও আপলোড দিলে আপুনি পাই যায় সেইভাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে ভিডিও ডেছক্ৰিপশ্যনত মই WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰিব ইয়াতে সেকেন্ড ষ্টেজটোত আপোনাৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব তাত আপোনাৰ টোটাল 35 মাৰ্কস থাকিব কম্পিউটাৰ টাইপিং টেষ্ট ইন এ টাইপিং এপ্লিকেশ্যন সফটওয়্যাৰ আপোনাৰ এটা টাইপিং এপ্লিকেশ্যন সফটওয়্যাৰ দ্বাৰা আপোনাৰ কম্পিউটাৰ টাইপিংটো টেষ্ট কৰিব তাত আপোনাৰ 20 নম্বৰ থাকিব তাৰ পিছত যেটো আপোনাৰ প্ৰফিচিয়েন্সি ইন ওয়ার্ড প্ৰসেসৰ এন্ড স্প্রেডশীট তাত আপোনাৰ 15 নম্বৰ মাৰ্ক থাকিব হেতু আপোনাৰ টেষ্ট কৰা যাব কম্পিউটাৰ স্কিলটো তেনেদৰে আপোনাৰ টেষ্ট কৰিব আপোনাৰ যেটো 3 নম্বৰ ষ্টেজ আছে তাত আপোনাৰ ভয়েস হ'ব মানে ভাইভা টেষ্ট হ'ব অৰেল ভাইভাটো আপোনাৰ টেষ্ট কৰিব তাতে আপোনাৰ 15 নম্বৰ থাকিব ইয়াতে আপুনি 150 নম্বৰ ভিতৰত আপোনাৰ 100 নম্বৰ থাকিব ৰিটেন টেষ্টত আপোনাৰ 100 নম্বৰ থাকিব কম্পিউটাৰ স্কিল আপোনাৰ 35 নম্বৰ আৰু ভাইভা ভয়েসত আপোনাৰ 150 নম্বৰ টোটাল আপোনাৰ 15 নম্বৰ টোটাল আপোনাৰ 150 নম্বৰ থাকিব গুটে ষ্টেজ গিটাত আপুনি যদি কোৱালিফাই কৰে তেতিয়াহলে আপুনি চাকৰিটো পাবলৈ কনফাৰ্ম কৰিব পাৰিব যদি আপোনাৰ মেৰিটত নাম আহে তেতিয়া আপুনি চাকৰিটো কনফাৰ্ম কৰি ল'ব পাৰিব বৰ্তমান এতিয়া এপ্লাই প্ৰসেসটো হোৱা নাই যেতিয়া এপ্লাই প্ৰসেস হ'ব যেটো 15 জুলাই তাৰিখৰ পৰা আপোনাৰ এপ্লাই প্ৰসেসটো আৰম্ভ হৈ যাব তেতিয়া এটা ভিডিও বনাই মই আপোনালোকৰ ওচৰলৈ লৈ আহিম যদি এই ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰিব আৰু ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে এনে ধৰণৰ ভিডিও চাই থাকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে ডেছক্ৰিপশ্যনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম